হেল্ল' বন্ধু বান্ধৱীসকল, মই হিমাক্ষে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হিমা ষ্টাইললৈ আদৰণি জনাইছোঁ। এয়া আজি আমাৰ ঘৰৰ ওচৰতে দামোদৰ দেৱৰ অধিৱেশন উদযাপন কৰা হৈছে। সেইবাবে ৰাতিপুৱাৰ সময়ছোৱাত এনেদৰে সকলোৱে সাজি কাচি দামোদৰ দেৱৰ উৎসৱৰ শুভাৰম্ভণি কৰিবলৈ বুলি এনেদৰে ওলাই আহিছে। শুভাৰম্ভণিৰ পিছতে এতিয়া এয়া জাতীয় পতাকা উত্তোলন কৰা হ'ব। পতাকা উত্তোলন কৰা ঠাইখন ইমান যে ধুনীয়াকৈ সজাইছে ন ৰাইজ, দেখিয়েই কিবা ভাল লাগি গৈছে। ময়ো পিছে ইয়াতে কেইকপিমান ফটো উঠিলোঁ। এইফালে আকৌ আমাৰ দেশৰ মহান ব্যক্তিসকল, যিসকলে আমাৰ দেশৰ বাবে বহুতো কাম কৰি থৈ গৈছে, তেওঁলোকক ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এয়া আমাৰ মৰমৰ জুবিন দা, তেওঁকো ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। নমস্কাৰ। অসমৰ এখন উচ্চ পৰ্যায়ৰ মহাবিদ্যালয়লৈ তেওঁ পৰ্যবেক্ষিত কৰিছিল আৰু ধিমৰীয়াত ক্ষেত্ৰত তেওঁ 8খনকৈ শিক্ষা অনুষ্ঠান গঢ় দি ক্ষেত্ৰিক এটা শিক্ষাৰ হাব হিচাপে গঢ়ি তুলিছে। এইবাৰ এয়া ৰাইজ আমি দোকান চাবলৈ আহিলোঁ। এয়া দেখিছেনে, কিতাপৰ দোকান। এয়াও কিতাপৰ দোকান। তাৰপিছত ৰাইজ এইফালে এয়া কাপোৰৰ দোকানো আছিলে। আমি আহিলোঁ, ইয়াতে চালোঁ কাপোৰ বহুতবিলাক, ভাল ভাল কাপোৰ আহিছিলে, এইবোৰ চালোঁ অলপ। অহপুৰুষ ৰক্ষা কৰিছিল। সেই প্ৰচেষ্টাৰ সময়ত শ্ৰীকৃষ্ণৰ বন্ধু নাই নহয়, গ'লে নিশ্চয় আমি আপোনালোকে পঢ়িব, আমি পঢ়িম, আমি গম পাম। এনেদৰে এইবাৰ ৰাইজে খোৱা বোৱাৰ ফালে আহিলোঁ। ইয়াতে অধিৱেশন চাবলৈ যিমান মানুহ আহিছে সকলোৰে বাবে খোৱাৰ ব্যৱস্থা কৰা হৈছে। আমিও ইয়াতে খাবলৈ বুলি আহিলোঁ। এয়া দেখিছেনে কিমান যে মানুহ হৈছে অধিৱেশন চাবলৈ। য'ৰ পৰাই যোনেই নাহক সকলোকে ইয়াতে খোৱাৰ ব্যৱস্থা কৰা হৈছে, সকলোকে ইয়াতে খাবলৈ মাতি অনা হৈছে। এয়া দালি, চব্জি, ভাত দিছে আৰু এখন মাটিমাহৰ আঞ্জাও আছিলে, কিন্তু মই ভিডিঅ' কৰিবলৈহে পাহৰি গ'লোঁ ৰাইজ। মানুহ মানে চবৰে। এতিয়া আমি খাই লওঁ। তাৰপিছত সন্ধিয়া এয়া নাম প্ৰসংগ হৈছিল। এইবাৰ আমি নাম প্ৰসংগ চাবলৈ বুলি আহিলোঁ। Pura
যাব ওলালোঁ কালিলৈ যিহেতু আকৌ আহিবই লাগিব সেয়ে আজি ইয়াতে সামৰিলোঁ বাই